হাই, বহুত দিনৰ মূৰত মই আকৌ এবাৰ ইউটিউবত আহিলোঁ আৰু এবাৰ মেয়ৰ আমাৰ স্কুল এখন পেইণ্ট কৰা হৈ আছে। আপোনালোকে দেখিবই পাইছে কিদৰে আৰ্ট কৰা হৈছে। মই আপোনালোকক ভালকৈ দেখা দিছোঁ। চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ নিশ্চয় কৰিব। থেংক ইউ। এয়া আপোনালোকে দেখিব পাইছে কি সুন্দৰভাৱে পেইণ্টটো কৰা হৈছে। মানে পেইণ্টৰ লগতে ড্ৰয়িং আমাৰ কৰা হৈছে। এয়া আপোনালোকে দেখিব পাইছে কি সুন্দৰ। কোনো ষ্টিকাৰ নহয়, আপোনালোকে দেখিব পোৱা গৈছে ডাইৰেক্ট পেইণ্ট কৰা হৈছে। মই ভিতৰৰ অংশটোও দেখাম আপোনালোকক। এয়া দেখিছে কিদৰে সুন্দৰ পেইণ্ট। আৰু তলাটো খুলি লওঁ বৰ্তমান। তলাটো খুলি লৈছোঁ। তলাটো খুলি মই আপোনালোকক অংশটো এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। ভালদৰে এয়া আমাৰ ভিতৰৰ ভাগৰ হয়। তাৰপিছত 1 2 3 4 কি ধুনীয়াকৈ স্নেকৰ হেৰিতে। আৰু এইফালে কাম খতম হোৱা নাই বৰ্তমান, আৰু চলি আছে। এয়া আমাৰ তলফালে অকণমান লেতেৰা হৈ আছে। এখন মেয়ৰ মিডিল স্কুল বুলি কোৱা হয়। ইয়াত সৰু সৰু ল'ৰা ছোৱালী বেচিকলি বুজিবৰ কাৰণে তো কিদৰে কি বস্তু দৰকাৰ হয়, ABCD অ আ হিন্দী, তো এইখিনি ইয়াত আৰ্ট কৰি দেখুওৱা হৈছে। ইয়াত C for কেৰট, B for ব্ৰিঞ্জাল, এইদৰে এপল, বানানা, এনে বিভিন্ন ধৰণে ইয়াত আৰ্ট কৰা হৈছে। ইয়াত দেখিছে ভেজিটেবল নেমছও দিয়া হৈ আছে। তো ইয়াত এইদৰে বেচিকত পঢ়োৱা হ'ব মানে তেখেতলোকক। কাৰণ কেলৈ আজিকালি সৰু ল'ৰা ছোৱালী খেলিয়ে ভাল পায় ন, আৰু তেখেতলোকক খেলি কিনি পঢ়াবৰ কাৰণে মানে এইদৰে গোটেই গ্ৰাফিক্সটো কৰা হৈছে। কোনো মই আগতো দেখাইছোঁ, এতিয়াও দেখাই দিছোঁ আপোনালোকক। এয়া কোনো ষ্টিকাৰ নহয়, হাতেৰে পেইণ্ট কৰা হৈছে। এয়া আপোনালোকে দেখিব পাইছে টোটেলি কি সুন্দৰ এটা আৰ্ট কৰা হৈছে। দেখিলে বৰ্তমান ভিডিঅ'টোতো আপোনালোকে দেখি পালেই। অকণমান আন্ধাৰ হৈ আছে, লাইটৰ কানেকশ্যন কৰা হোৱা নাই যিহেতু। লাইটৰ কানেকশ্যনটো কাইলৈ মানে কৰিম আৰু। তো হেণ্ড ক্ৰাফ্ট বুলি কয়। এটা ড্ৰয়িঙৰ মূল্য কি আপোনালোকে বুজি পাইছে। কি সুন্দৰভাৱে এটা আৰ্ট কৰা হৈছে, দেখুওৱা হৈছে। সৰু সৰু ল'ৰা ছোৱালী বেচিকলি পঢ়িবলৈ এটা কি লাগে, মটিভেশ্যন লাগে। তো এইবিলাক এতিয়া যেনেকৈ আৰ্ট কৰা হৈছে মই আপোনালোকক দেখাইছোঁ। A for apple, B for ball, ঠিক এনেকৈ তেখেতলোকক বেচিকলি পঢ়িবলৈ কি মটিভ আনিব লাগিব, ল'ৰা ছোৱালীক পঢ়াম কেনেকৈ, আমি কেনেকৈ কিদৰে কৰিম, তো সেইটো দেখাবৰ কাৰণেহে আমি ইয়াত এনেকৈ আৰ্ট কৰা হৈছে। তো এইটো আৰ্ট কৰা হৈছে অৰুণাচল মেয়ৰ মিডিল স্কুল। তো বেচিকলি সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে আমি ইয়াত কিদৰে কেনেকৈ হেৰি কৰিব এনেকৈ কৰা হয়। আৰু যিহেতু আজি ষ্টেটহুড ডে'ও আছিলে, মই ভিডিঅ' বনাব নোৱাৰিলোঁ তাৰ ওপৰত। তো সেইটো কাৰণে ক্ষমা মাগিছোঁ। আজি ষ্টেটহুড ডে' মানে অৰুণাচল দিৱস। আজি অৰুণাচল যিহেতু হেৰি হৈছিলে সেইটো বেছিকৈ। তো ভিডিঅ'টো যদি ভাল পালে আকৌ এবাৰ কৈ দিছোঁ, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ নিশ্চয় কৰিব। থেংক ইউ। তো এতিয়া ওলাই যাম আৰু স্কুলখন এবাৰ বেক কেমেৰা কৰি মই দেখাই দিছোঁ আপোনালোকে। দেখিছেই বৃহৎ ডাঙৰ এখন স্কুল হয়। স্কুল হৈ আমি বেচিকলি এই ৰুমটো তো সৰু ল'ৰা ছোৱালী মটিভেশ্যন। তো এইটো এণ্ট্ৰি গেট, ইয়াত লিখা আছে প্ৰাইমেৰী ক্লাছ ৰুম। দেখিছে তো ঠিক এইবিলাক দেখিছে ABCD। তো ঠিক সেনেদৰে। থেংক ইউ।